মানে ইউপিপিএল দলৰ লিডাৰসকলে এই চিণ্ডিকেটৰ পইচাটো লৈ যায় সেই কথাটো মোক জানিবলৈ দিছে চিণ্ডিকেট চলি আছে গৰু আনা ট্ৰাকত বেলেগ ধৰণৰ মুৰ্গী আনা ট্ৰাকত বেলেগ ধৰণৰ মাছ কণী যেনেকৈ মানে ৰেটটো নিৰ্ধাৰণ কৰা হৈছে বোলে ইমান কিয় কৰিছে আৰু ইমান অদ্ভুত মই এমাউণ্টটো নকওঁ যিটো মানে হেভি এমাউণ্ট দিনে দিনে লৈ যায় সেই কথাটো মই গম পাইছোঁ যি নহওক এইটো আমাৰ ৰাইজে কোৱা অভিযোগ সেই অভিযোগটোহে মই কৈছোঁ চৰকাৰী মানুহ কোনো জড়িত আছে নেকি যেহেতু বিটিসি ইউপিপিএল থকা চলি আছে মই ক'ব নোৱাৰো মানে কিন্তু মোক কৈছে কি ক'ব লাগে আপোনালোকৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰাহে মই গম পাইছোঁ মইতো আচৰিত পাইছোঁ কল্পনাই কৰিব নোৱাৰো আমি ভাবিবই নোৱাৰো আমি শ্ৰীৰামপুৰ গেটত যেতিয়া মই মন্ত্ৰী আছিলোঁ তাত যাতে এনেকুৱা ধৰণৰ মানে চিণ্ডিকেট নহয় তাৰ কাৰণে মই মাজে মাজে যেতিয়া মই এগ্ৰিকালচাৰত আছিলোঁ মাজে মাজে আহি পেলাই মই তাত মিটিং কৰিছিলোঁ কিন্তু আজি আমাৰ বিটিসি প্ৰশাসনৰ মানে লিডাৰসকলে এনেকৈ যে ইমান অদ্ভুত ধৰণৰ মানে চিণ্ডিকেট চলাব সেইটো মই কল্পনাই কৰিব পৰা নাই ৰাইজৰ স্বাৰ্থত মই যেতিয়া মন্ত্ৰী আছিলোঁ গেটত গৈ মই মাজে মাজে তেওঁলোকৰ লগত মই মিটিং কৰিছিলোঁ যাতে মানে আহি থকা ট্ৰাকবিলাকত মালবাহী ট্ৰাকত যাতে হেৰাছমেণ্ট নকৰে তাৰ কাৰণে মই আহিছিলোঁ কিন্তু আজি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে নে লজ্জাজনকভাৱে এতিয়া শ্ৰীৰামপুৰ যিহেতু তাত চিণ্ডিকেট চলালে আমাৰ অসমত লৈ অহা মালবাহী ট্ৰাকৰ পৰা যিহেতু চিণ্ডিকেট চলায় তাৰ কাৰণে আমাৰ আৰু বেছি মূল্য বৃদ্ধি হৈছে উপায় নাই আমাদের যখন রিপোর্ট না গেলে